ডিফু কলেজৰ প্ৰধান তোৰণৰ কাষত ছাত্ৰ-ছাত্ৰীৰ অৱস্থান ধৰ্মঘট নামভৰ্তিৰ সুযোগ নাপায় কলেজ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ হামৰেনৰ সমীপত লাংচুমপি ৰাইজে উঠি পৰি মেৰামতি কৰিলে গড়কাপ্তানি পথ বিভাগীয় অৱহেলাত ৰাইজে গাঁঠিৰ ধন ভাঙি কিনিলে প্ৰয়োজনীয় শিলবালি নগালেণ্ড অসম সীমান্তৱৰ্তী কাৰ্বি আংলঙত নগাৰ অবৈধ বেদখল ধনশিৰিত ভিতৰলৈ 3 কিলোমিটাৰ আহি পথ নিৰ্মাণ নগাৰ সংবাদমেলত ব্যক্ত ডিমাছা ছাত্ৰ সন্থাৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কৰোনা টংকৰ বাবে কাৰ্বি আংলং জিলাৰ বহু ছাত্ৰ-ছাত্ৰীয়ে জিলাত তথা ৰাজ্যৰ বাহিৰ মহাবিদ্যালয়ত ডিগ্ৰী নামভৰ্তি কৰিবলৈ নাপায় ডিফু কলেজত নামভৰ্তিৰ বাবে কৰিছে ভিৰ পিছে কলেজত অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ পৰা হৈছে বঞ্চিত ফলত কলেজ কৰ্তৃপক্ষৰ বিৰুদ্ধে চলিছে প্ৰতিবাদ ডিফু কলেজত নামভৰ্তিৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰতিবাদত সহযোগ কৰিছে কলেজখনৰ ছাত্ৰ একতা সভা কেএছএ আসু কেএছইউ কেৱাইও ইউকে ধৰি অনেক ছাত্ৰ সংগঠনে প্ৰত্যেকবাৰে ডিফু কলেজত নামভৰ্তিৰ সময়ত নামভৰ্তি কৰিব নোৱাৰাৰ সমস্যা সৃষ্টি হয় কিন্তু এইবাৰ বিশ্ব তথা দেশজুৰি অব্যাহত কৰোনা তথা কোভিড মহামাৰীৰ বিভীষিকাৰ বাবে দ্বাদশ শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ জিলাৰ বাহিৰত ক'তো ওলাই যাবলৈ সক্ষম হোৱা নাই ছাত্ৰ-ছাত্ৰীসকল এনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে ডিফু গভ কলেজত ডিগ্ৰীত নাম লগোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ভিৰ হৈছে কিন্তু কলেজৰ অধ্যক্ষই নামভৰ্তিৰ বাবে পৰীক্ষাত উত্তীৰ্ণ নম্বৰ শতাংশৰ ৰেংকিং বঢ়াই দিছে যাৰ বাবে অনেক ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সুবিধা প্ৰাপ্তিৰ ক্ষেত্ৰত আশা ক্ষীণ দেখা গৈছে আনহাতে দেশত অব্যাহত অসুস্থ পৰিস্থিতিলৈ লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীয়ে আৰ্টছ বিজ্ঞান আৰু বাণিজ্য নামভৰ্তিৰ সুবিধা পাবৰ বাবে দাবী তুলিছে ছাত্ৰসকলৰ দাবী যে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি হৈছে যদি অতিৰিক্ত শাখা খুলিব লাগে এনেকা যুগ খাবলগীয়া হৈছে যে আমি এডমিশ্যন নোপোৱাৰ কাৰণে এনেকা হৈ গৈছে আৰু আমি এনেকা কৰোনা সময় আৰু আমি বেলেগ জায়গাত বেলেগ ডিস্ট্ৰিক্ট আৰু বেলেগ ষ্টেট আমি মাইগ্ৰেট কৰিব নোৱাৰোঁ যাতে আমি ইয়াত ডিফু গভৰ্ণমেণ্ট কলেজত হোপ কৰিছোঁ আৰু এডমিশ্যন পাব লাগে আৰু এনেকা সময়ত আমি ক'তো যাব নোৱাৰোঁ আৰু যিমান কিবা ষ্টুডেণ্ট আছে গভ কলেজত যিমান এডমিশ্যন ফৰ্ম ছাবমিট কৰিছে পাব লাগিব ইমানহে আশা আৰু বেলেগ নাই এডমিশ্যন নোপোৱালৈকে মানে গেটৰ মুখত থাকিব আমি আৰু নো এডমিশ্যন নো ৰেষ্ট akahelo ba akapre ka college din ki pedam chi phan atwar vedetlo lapusuna pora hut ki ongdung apia podum amethanga sumar tum phan methang dak difu government college along naga bachali dunji phan ning ki hangalong same labangso college pen admission ki pia phan abar sai pedet seat available sikipu rasila solong sinil tum lo charlia song la pen chalang ra perasongan including the parents tum dak pin nang stong dundo la pen ge admission ki long dunde students tum dak tum long do nilu tum demand ge sivet non ke lake extraordinary situation hot pase extraordinary steps ke man ke nang sot nilu tum ning arong lo himanta biswa sharma ke hypen true director of higher education ben 25% enhancement nang pilo thank you so much ni tum chorolo tame hala ben ge tum phan borde dadlo every student tame tuman ke evaluate happy lasig tum pili government tum kachuni wi bangke nang tum kidu ke la kadum phano la bangso pandemic hot akijoy ben sangkiron akijoy ben poisa ki pi very good step lason thak thak si nil tum pini adi mana bangala heno je nil tum lo ke charli ai students tum phan jitame nang tum nang lang nei lasilo tum adiman bangla heno nil tum dak art stream science stream la pen commerce stream long same additional one section ke nang pini lutum unitedly penam tum so demand pingtung lo Stefan Tenor report Cup News
হামৰেন চহৰৰ পৰা নাতিদুৰ লাংচমেপিৰ হৈ ৰংচেকলৈ যোৱা গড়কাপ্তানি পথ বৃহত্তৰ লাংচমেপিৰ বাবে মেৰুদণ্ড স্বৰূপে গড়কাপ্তানি পথটোৱে হৈছে বেপাৰ বাণিজ্যৰ বাবে অহা যোৱা প্ৰধান পথ কিন্তু বিভাগীয় অৱহেলাত বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱ পথৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে এনে পৰিস্থিতিত ৰাইজে ওলাই আহি উঠি পৰি হাতে হাতে কোৰলৈ শিল পালি মাটি পুৰাই পথ কৰিলে মেৰামতি এই দৃশ্য কেৱল হামৰেনৰ লাংচমেপিৰ নহয় প্ৰধান চহৰ এৰি 1.5-2 কিলোমিটাৰ ভিতৰলৈ সোমাই গ'লে আপুনি প্ৰত্যক্ষ কৰিবলৈ পাব এনে বহু দুখজনক সুলভ দৃশ্য কিন্তু এই সমূহ দৃশ্য চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই দৃষ্টিগোচৰ নোহোৱাটোহে সাধাৰণ ৰাইজৰ বাবে ডাঙৰ প্ৰশ্ন পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পৰিৱৰ্তনৰ নামত পথৰ মাজে মাজে অসংখ্য দহ খাৱৈ উল্লেখযোগ্য যে এই পথেৰে চহৰবাসীৰ বাবে আদা হালধি কচু ধাৰি বাঁহেৰে সজোৱা নানা সঁজুলি ভিতৰুৱা গাঁৱৰ ৰাইজে আনে বজাৰলৈ বিক্ৰীৰ বাবে বাৰিষাত এই পথেৰে অতি বিপদসংকুল অৱস্থাত আহ-যাহ কৰে ৰাইজে চৰকাৰৰ অৱহেলাত ভগা চিগা হৈ পৰি পথ উপায় নাপায় লাংচমেপিৰ ৰাইজে শ্ৰমদান কৰাৰ লগতে গাঁঠিৰ ধন ভাঙি ট্ৰাক ভাড়ালৈ আনি শিল পালি কঢ়িয়াই আনি ঠায়ে ঠায়ে এইদৰে পুৰুৱাই কৰিছে মেৰামতি নিতুম লাংচমেপি তেমো rong rong thom marat pe laso atuwar pe nakaprek hamreng ngi halat atuwar ulang ma lan wen ma lan de lo krong ge hala bepari tumbang hokak rong asoro along bang pinan ladak kacuyor tulang hansu du ba pini ta kacuyor tum du rong asor sila bang so tuar bang ke lapuan si suli uncot hapu don basko saiben bang suli sutedet lasi labang so tuar long bang garia bang penan batai hini thom thom du lason dam ni det diki mane lason ke theglong du labang soyong si rong sor pen chirap chitu bi blongte hala chuyor chulang mangta bang hala mahajon lu bang si nang bon check po lotang de nang bon check lu blongte dak rong arat bang ke hikia duli ka chulong ya phan awar saya velo lasi non bang chingwai si ladak nilitum dak lang hamren andar bang ke hok bang ke war number ke 7 se puri seta nilitum katu la rong sorben si langsung piriang kang arleng den non chingwai si isuison la pini tar dang ho jat ho la su cherap chitu tum ben si nilitum non chingrum chilang men si ke klem pon bom হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ নগালেণ্ড অসম সীমান্তত কাৰ্বি আংলঙৰ মাটি নগাৰ বেদখল সীমান্তৱৰ্তী কাৰ্বি আংলঙৰ ধনখিৰি ভিতৰলৈ 3 কিলোমিটাৰ সোমাই আহি নগাই নিৰ্মাণ কৰি আছে পথ নগালেণ্ড অসম সীমান্তত কাৰ্বি আংলঙৰ মাটিত নগাৰ বেদখল সীমান্তৱৰ্তী কাৰ্বি আংলঙৰ ধনখিৰিৰ ভিতৰলৈ 3 কিলোমিটাৰ সোমাই আহি নগাই নিৰ্মাণ কৰি আছে পথ 9 ছেপ্টেম্বৰ দিনা ধনখিৰি কমিউনিটি হলত আয়োজিত এক সংবাদমেলত সদৌ ডিমাচা ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা কমিটিয়ে সংবাদ মাধ্যমত জানিবলৈ দিয়া মতে এই পথ নিৰ্মাণৰ বাবে নগাই কাৰ্বি পৰিষদৰ পৰা কোনো এনঅ'চি লোৱা নাই পৰিষদৰ এনঅ'চি অবিহনে নগাই এইদৰে অসমৰ বনাঞ্চল কাটি পথ নিৰ্মাণ কৰাক লৈ স্থানীয় ধনখিৰিৰ সচেতন ৰাইজ আশ্চৰ্যচকিত হৈছে সংবাদ মেলত সদৌ ডিমাচা ছাত্ৰ সন্থাৰ কাৰ্বি আংলং কমিটিৰ সভাপতিয়ে নগাৰ এই অবৈধ দখলৰ সন্দৰ্ভত এইদৰে মতামত ব্যক্ত কৰি কয় যে এই সন্দৰ্ভত সকলো ঘটনা বিপৰীত উপযুক্ত পদক্ষেপ গ্ৰহণৰ বাবে জিলা প্ৰশাসন তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰা বুলি ব্যক্ত কৰে তেওঁ সাংবাদিকৰ আগত এইদৰে কয় যে বৰ্ডাৰৰ ভিতৰত 3 কিলোমিটাৰ ভিতৰত নাগা তাত ডিড লগাই আছে সিহঁতে সোমাই আছে জংগল কাটি আছে আৰু এতিয়া তাত ৰাস্তা বনাই আছে আৰু যি এই ৰাস্তা বনোৱাৰ ওপৰত যেতিয়া আমি এই ৰাস্তা কোনে বনাই আছে এই ৰাস্তা এতিয়া বৰ্তমান
নাগাবিলাক বনাই আছে এনগেজিং দ্য জেচিবিজ প্ৰব্লেম আৰু তাত অকল নাগাই নহয় তাত এটা কমিটি এটা গঠন কৰিছে সিহঁতে এই কমিটিটো হ'ল ট্ৰাইবেল বৰ্ডাৰ ৱেলফেয়াৰ ছ'চাইটি বুলি এই কমিটিত আমাৰ প্ৰেচিডেণ্ট জৰ্জ মিলিক ডাঙৰীয়া আৰু ছেক্ৰেটাৰী লিয়ন ডাঙৰীয়া এই দুজন প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু লগত নাগা লৈ পেলাই তাত ৰাস্তাটো বনাই আছে আচ্ছা আপোনালোকে কাউন্সিলক আৰু PCCF ছাৰক কিবা এনেকুৱা মেমৰেণ্ডাম দিছিলে নে আমি কাউন্সিলক মেমৰেণ্ডাম আমি দিছোঁ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ থ্ৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী আমি CM ছাৰক আমি মেমৰেণ্ডাম দিছোঁ আমি ডিপ্টি কমিশ্যনাৰ অফ কাৰ্বি আংলং আমি মেমৰেণ্ডাম দিছোঁ আমাৰ SP ছাৰক আমি মেমৰেণ্ডাম দিছোঁ তাৰপিছত আমি PCCF ছাৰক আমি মেমৰেণ্ডামটো দিছোঁ ধনশিৰিৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ একাংশ সংবাদ মাধ্যমত ইতিমধ্যে সম্প্ৰচাৰিত চৰিত হননমূলক বাতৰিৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদীপ বৰদলৈ নামৰ এগৰাকী ৰাজনৈতিক নেতাই একাংশ সংবাদ মাধ্যমত ইতিমধ্যে সম্প্ৰচাৰিত চৰিত হননমূলক বাতৰিৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদীপ বৰদলৈ নামৰ এগৰাকী ৰাজনৈতিক নেতাই বাতৰি সন্দৰ্ভত 7 নৰ্থ ইষ্ট ৱেব পৰ্টেলৰ ওপৰত খৰ্গহস্ত হৈ অভিযুক্ত বৰদলৈ 7 নৰ্থ ইষ্ট কৰ্তৃপক্ষক বাতৰি প্ৰচাৰৰ সময়ত প্ৰদৰ্শন কৰা ভিডিঅ' ক্লিপৰ সঁচা প্ৰমাণৰ আহ্বান কৰে অভিযুক্ত প্ৰদীপ বৰদলৈ সংবাদ মেলৰ জৰিয়তে আত্মপক্ষ সমৰ্থন কৰি কয় যে সংবাদ মাধ্যমটিৰ সম্প্ৰচাৰিত বাতৰিটি একেবাৰে ভিত্তিহীন উক্ত বৈদ্যুতিক মাধ্যমৰ বাতৰি সন্দৰ্ভত বৰদলৈ উপযুক্ত প্ৰমাণৰ প্ৰত্যাহ্বান কৰাৰ লগতে মিছা প্ৰমাণিত হ'লে সংবাদ মাধ্যমটিৰ বিৰুদ্ধে FIR দিয়াৰ কথা সংবাদ মেলত সদৰি কৰে আজি নিউজ 7 নৰ্থ ইষ্ট নিউজ 7 মই শুনিছোঁ নিউজ 7 নৰ্থ ইষ্ট সিহঁতে মোৰ এইটো ফটো আপলোড কৰি আজি নিউজত দিছে কাৰোবাক দেখাইছে কিবা দিছে সবেই অল পাব্লিক অল সবেই দেখা পাইছে গতিকে নিউজ 7 মোক প্ৰুফ দিব লাগিব মই যদি এই ছোৱালীৰ লগত মই যদি কিবা অৰ্থনৈতিক কাম কৰিছোঁ ৰেপিষ্ট কৰিছোঁ বলৎকাৰ কৰিছোঁ মোক প্ৰুফ দেখাব লাগিব নহ'লে মই তাৰ এগেইনষ্টত মই কেছ দিম মই FIR ডংকা মকাম আউটপোষ্টত মই FIR দিম গতিকে নিউজ 7 এইটো মোক প্ৰুফ দিব লাগিব মানে ছেক্স স্কেণ্ডেল ৰিপৰ্টটো দেখাইছে মই বহুত দুৰ্ভাগ্য বশতঃ কিয় কি আজি যোনটো ফটো দেখাইছে এইটো ফটোটো 1.5 বছৰ আগৰ ফটো মই ক'ত বহিছিলোঁ ফটো তুলিছে কোনোবাই দিছে তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই আৰু যদি মই কিবা অন্যায় বা কিবা ৰেপিষ্ট মই কৰিলোঁ হয় সেই মই যাৰ লগত বহিছিলোঁ সি নিশ্চয় FIR দাস কৰিলে হয় তাৰ ভিতৰত আহি গ'ল আকৌ আমাৰ টংকামকমৰ পৰা কেলভিন তেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো
পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া। কাৰ্বি আংলং জিলাৰ পোকাজান মহকুমাৰ অধীনৰ আবকাৰী বিভাগৰ কনষ্টেবল অজিত ইংতিৰ পৰলোক প্ৰাপ্তি। মঙলবাৰে নিশা প্ৰায় 10 বজাত ইহ সংসাৰ ত্যাগ কৰে অজিত ইংতিয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল মাত্ৰ 45 বছৰ। কাৰ্বি আংলং জিলাৰ পোকাজান মহকুমাৰ অধীনৰ আবকাৰী বিভাগৰ কনষ্টেবল অজিত ইংতিৰ পৰলোক প্ৰাপ্তি। মঙলবাৰে নিশা প্ৰায় 10 বজাত ইহ সংসাৰ ত্যাগ কৰে অজিত ইংতিয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল মাত্ৰ 45 বছৰ। পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে অজিত সুদীৰ্ঘ দিন ধৰি যকৃত ৰোগত আক্ৰান্ত আছিল। দেহৰী ৰংবং ঘাট নিবাসী সৰু ইংতিৰ পুত্ৰ অজিত ইংতি মৃত্যুৰ সময়ত পত্নী আৰু 3 কন্যা আৰু এটি পুত্ৰ সন্তান ইহ সংসাৰত এৰি থৈ যায়। অজিত ইংতিৰ এই অকাল মৃত্যুৰ খবৰ বিয়পাৰ লগে লগে সমগ্ৰ দেহৰী অঞ্চলৰ বিয়পি পৰে শোকৰ ছাঁ। কাটনিজৰ গোষ্ঠীৰ তৰফৰ পৰা শোক সন্তপ্তি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে অজিতৰ বিদেশী আত্মা সৎগতিৰ প্ৰাৰ্থনা কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। শ্ৰীমন্ত শংকৰ হোজাই জিলা শাখাৰ অন্তৰ্গত ডেকাগিৰি আঞ্চলিক শাখাৰ অধীনস্থ হোজাই দক্ষিণ বিদ্যাসাগৰ অঞ্চলৰ ৰামপুৰ প্ৰাথমিক শাখাৰ নৱনিৰ্মিত নামঘৰটি আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়। শ্ৰীমন্ত শংকৰ হোজাই জিলা শাখাৰ অন্তৰ্গত ডেকাগিৰি আঞ্চলিক শাখাৰ অধীনস্থ হোজাই দক্ষিণ বিদ্যাসাগৰ অঞ্চলৰ ৰামপুৰ প্ৰাথমিক শাখাৰ নৱনিৰ্মিত নামঘৰটি আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়। 4 ছেপ্টেম্বৰত নামঘৰ প্ৰতিষ্ঠাৰ কাৰ্যসূচী অনুসৰি নামঘৰৰ মণিকূটত গুৰু আসন প্ৰতিষ্ঠা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হোজাই জিলা শাখাৰ উপসভাপতি লক্ষেশ্বৰ বৰা বাপে। ইয়াৰ পিছতে খোল প্ৰসংগ কৰে হোজাই জিলা শাখাৰ মূলৰ প্ৰাক্তন সংস্কৃতি শাখাৰ সদস্য বকুল বৰা বাপৰ সংস্কৃতি শাখাৰ দলে। নাম প্ৰসংগ ভাগ ভাগ পৰিচালনা কৰে উপসভাপতি লক্ষেশ্বৰ বৰা বাপে। পাৰখোৱাৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।